হাই বন্ধুসকল, মোৰ চেনেল ষ্টক ভঁৰাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এয়া দেখিছেনে, এয়া আমি গুড়া সান্দহ খুন্দিব ওলাইছোঁ। তাৰ কাৰণে ভাবিলোঁ এটা ব্লগ বনাওঁ। এই গধূলি সময়ত আমি এতিয়া 4:30 বাজিছে, আমি গুড়া সান্দহ খুন্দিব ধৰিছোঁ। এয়া মায়ে ভাজি আছে চাউল, সেইখিনি ভাজা হোৱাৰ পিছত মই ঢেঁকি দিম। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ, নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। এয়া ভাজা হৈ গ'ল। এতিয়া কাঁহী এখনত উলিয়াই লৈছে চাউলখিনি। এতিয়া ঢেঁকীত দি দিব, মই ঢেঁকি দিম। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। এতিয়া মই ঢেঁকি দিম। মই ঢেঁকি দি আছোঁ, আপোনালোকে ঢেঁকি দিয়েনে? নিশ্চয় দিয়ে। মাঘ বিহুত কোনেনো গুড়া সান্দহ নুখুন্দাকৈ থাকে। খুন্দোতে গধূলি হৈ গ'ল আৰু বহুত টাইম লাগিব। ভাবিছোঁ মই ব্লগটো এতিয়া সামৰোঁ। এয়া মই প্ৰথমতে আমাৰ মেজি ঘৰৰ কাৰণে সান্দহখিনি খুন্দিছোঁ, সেয়া দেখাই লওঁ আপোনালোক। ইয়াৰে জ্বালা গুড়া বনাম। ইয়াতে তিল, জিৰা, জালুক, শুকান জলকীয়া এইবোৰ গোটেইবোৰ ধুনীয়াকৈ ভাজি ল'ম। ভাজি গুড়ি কৰি ইয়াৰ লগত মিক্স কৰিম, কৰি জ্বালা গুড়া বনাম। আৰু এইখিনি আমাৰ মেজি ঘৰৰ কাৰণে খুন্দা হৈছে, বাকীখিনি বেলেগকৈ থোৱা হৈছে। আজিলৈ ভিডিঅ'টো সামৰোঁ, কাৰণ গধূলি হৈ গ'ল আৰু আমাৰ বহুত টাইম লাগিব খুন্দোতে। এতিয়াও বহুত বাকী আছে খুন্দিব। এয়া এইখিনি আছে আলা চাউল বুলি কয়, মানে জ্বালা গুড়াৰ কাৰণে, আৰু বাকী উহা চাউলো খুন্দিম। গতিকে বহুত টাইম হৈ যাব। ইমান টাইমলৈকে ভিডিঅ'টো আৰু বনাই নাথাকোঁ। আজি ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো টিপি দিব, যাতে মই আগলৈ ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যনত পাই যায়। তেতিয়াহ'লে আজিলৈ এৰোঁ, বাই বাই। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।